হাই গাইজ, এইবাৰ ৭৫ বছৰীয়া স্বাধীনতা উপলক্ষে যিটো স্বাধীনতাৰ অমৃত মহোৎসৱৰ যিটো মানে ঘৰে ঘৰে পতাকা উত্তোলন, সেই কাৰ্যসূচীটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে আহক, ভিডিঅ'টো চাই থাকক। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বটনটো দবাই দিব। মোৰ বাইকখনতো মানে পতাকা এখন লগাই লৈছোঁ, সৰুকৈ হ'লেও মানে এইখন 40 টকা লৈছে আৰু একো নাই। আমাৰ কাৰখনতো মানে এখন পতাকা লগাই লৈছোঁ, খুব ধুনীয়া লগা হৈছে। অলপমান আগৰ পিনে গৈ আছোঁ। এইটো আমাৰ নঙলাটো। বাবুটো কি ধুনীয়াকৈ পতাকাখন লৈ যাই আছে চাইকেলত। কি ধুনীয়া ঘৰে ঘৰে পতাকা। আমাৰ নঙলাটো লগাই দিছোঁ 3খনকৈ পতাকা। এতিয়া আগৰ পিনে যাম, মানে কি ধুনীয়াকৈ অকণমান জুম কৰি দেখাই আছোঁ আপোনালোকক। ওচৰলৈ গৈ আছোঁ, দেখুৱাই আছোঁ ৰ'ব। চাওক, আপোনালোকক ওচৰত আনি কি ধুনীয়াকৈ দেখাই দিছোঁ। সকলোৰে নঙলাই পতাকা। অকণমান আৰু আগৰ পিনে যাম। এয়া হৈছে আমাৰ দেশ মাতৃৰ প্ৰতি থকা মৰম, যাৰ কাৰণে সকলোৱে মানে স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱত সকলোৱে অংশগ্ৰহণ কৰি নিজৰ নঙলাই পতাকা উত্তোলন কৰি থৈ দিছে। সন্তীহঁতৰ ঘৰতো কি ধুনীয়াকৈ পতাকা উত্তোলন কৰি থৈ দিছে, চাওক আপোনালোকে। এখন শংকৰদাৰ হোটেল, মা মনসা হোটেল, কি ধুনীয়াকৈ পতাকা উত্তোলন কৰি থৈ দিছে। আৰু আমাৰ এই চকৰ দোকানবিলাকতো কি ধুনীয়াকৈ পতাকা উত্তোলন কৰি থৈ দিছে, আপোনালোকে চাওক। এই বৰুণহঁতৰ ঘৰতো খুব ধুনীয়াকৈ পতাকা উত্তোলন কৰিছে। এইজন বৰুণ ডেকা ল'ৰা খুব ধুনীয়াকৈ মানে ক'ৰবাত যাব ওলাইছে, আৰু ফ্ৰেণ্ডো আহি গ'ল 2জন। মানে খুব ধুনীয়া আৰু পৰিৱেশ, কি ধুনীয়াকৈ পতাকাখন উত্তোলন কৰি থৈ দিছে। তো গাইজ, আজিলৈ ইমানে। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।